নমস্কাৰ। আপোনালোকে ইতিমধ্যে গম পাইছে যে পঞ্চায়ত ইলেকশ্যনৰ দিন ঘোষণা কৰা হৈছে। এইবাৰ দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব 2 মে'ত আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব 7 মে'ত আৰু 11 মে'ত ভোট গণনা কৰা হ'ব। তাৰ মানে 11 মে'ত আমাৰ পঞ্চায়ত নিৰ্বাচনৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। তো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যে আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰবোৰে কালি 3 তাৰিখত এটা নোটিছ প্ৰকাশ কৰিব আৰু যিসকলে কেণ্ডিডেট ইলেকশ্যন খেলিব সিহঁতৰ নমিনেশ্যন ফিল কৰাৰ লাষ্ট ডেট হ'ল 11 এপ্ৰিল আৰু কেণ্ডিডেটসকলে নমিনেশ্যন দাখিল কৰিব পাৰিব 12 এপ্ৰিল তাৰিখে। আৰু যদি কিবা কাৰণত কেণ্ডিডেটবিলাকে নিজৰ নামটো উইথড্ৰল কৰি ল'ব বিচাৰে তেনেহ'লে সেইটোৰ লাষ্ট ডেট হ'ল 17 এপ্ৰিল। ঠিক তেনেকৈ স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে কোন ডেট কি কাম কৰিব লাগিব বা কি কৰিবলগীয়া আছে। আৰু ফাইনেল যিসকলে প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিব সিহঁতৰ লিষ্ট 17 মে' তাৰিখে ঘোষণা কৰা হ'ব আৰু ফাইনেলি 11 মে'ত ইলেকশ্যনৰ কাউণ্টিং কৰা হ'ব, তাৰ মানে ৰিজাল্ট ঘোষণা কৰা হ'ব। যিহেতু দুটা পৰ্যায়ত এই ইলেকশ্যন অনুষ্ঠিত কৰা হ'ব, তো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যে ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজ হ'ব। তো ফাৰ্ষ্ট ফেজ হ'ব 2 তাৰিখত। তো কোনবিলাক ডিষ্ট্ৰিক্টত হ'ব আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি আৰু দ্বিতীয় পৰ্যায়ত ভোট অনুষ্ঠিত কৰা হ'ব 7 তাৰিখত। তো কোনবিলাক ডিষ্ট্ৰিক্টত হ'ব আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যে ধুবুৰী, চাউথ চালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত। তো আপোনালোকে দেখিবলৈ পাইছে যে দুটা পৰ্যায়ত ভোট অনুষ্ঠিত কৰা হ'ব আৰু 11 মে'ত ইলেকশ্যনৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। ধন্যবাদ।